মানে কি হৈছে আজি এনেকুৱা ভাড়া মাৰিছোঁ আজিলৈকে মানে ৰেপিডত কাম কৰা দিন ধৰি আজিলৈকে সিমান ভাড়া মাৰি পোৱা নাই। আপোনালোকক ভাড়াটো দেখাই আছোঁ এই কিমান এইটো। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি ৰাতিপুৱা অহা কথা আছিল, কিন্তু ৰাতিপুৱাই যিহে বৰষুণ মানে ৰাতিৰ পৰা পূৰা বৰষুণ মাৰি আছে, সেইকাৰণে ৰাতিপুৱা অহা নহ'ল। আৰু এতিয়া মানে আহিলোঁ, মই আহি পেলাই মানে ৰুমৰ ওচৰৰ পৰা ভাড়া এটা লৈ আহিলোঁ আপোনাৰ কামাখ্যা ষ্টেচন। তাৰপিছত কামাখ্যা ষ্টেচনত অলপ ৰখাৰ পিছত এটা মানে অফলাইন ভাড়া এটা পালোঁ আপোনাৰ মিৰ্জাক লাগি। এতিয়া বৰ্তমান মই আছোঁ মিৰ্জাত, এইফালে এইটো পলকবাৰী যোৱা ৰাস্তা। মানে মিৰ্জাৰ এটা থাকিলেতো ভাড়াটো নালাগে না, সেইকাৰণে মই এতিয়া এয়াৰপৰ্টৰ ফালে যাব লাগিব। তো সেইফালেদি গেলি মানে অলপমান ঘূৰা হয়, এফালেদি অলপ শ্বৰ্ট কাটিং হয় বাৰু পলকবাৰী ৰাস্তাটোদি। এয়াৰপৰ্টৰ ওচৰত লাগি গেলি ভাড়া পাই যাম সেইফালে মই গুৱাহাটীৰ ফালে যাৱা। তো গাইছ এটা আজি চেলেঞ্জ কৰিম বুলি ভাবিছোঁ। চেলেঞ্জ মানে কেনেকুৱা, আজি উবেৰ চুবেৰ একো নামাৰে, আজি অকল ৰেপিডত কিমান ভাড়া মাৰিব পাৰোঁ তাকে চাওঁ। বৰ্তমানলৈকে ভাড়া ৰেপিডত এটাই মাৰিলোঁ, আপোনালোকে এইটো চাব পাৰে। ইয়াতে মানে 115 টকা দেখাইছে, কিন্তু মই কাষ্টমাৰটো দিছোঁ 150 টকা। হ'ব পাৰে মই আজি গোটেই দিনটো মানে অকল ৰেপিড' এপছটোত মানে ভাড়া মাৰি কিনে মই কেইটকা কামাব পাৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু। আৰু অনলাইন যেতিয়া অফলাইন থকাকেইটাও ধৰা যাব বাৰু, কিন্তু অফলাইন ভাড়াকেইটা ডাঙৰ মোটা ভাড়াই পোৱা যায়, সেইকেইটা আৰু এৰি দিব নোৱাৰে না। অফলাইন ভাড়াকেইটা মাৰিম, কিন্তু আৰু উবেৰ এপ মানে আজি অ'পেন কৰা নাই, আজি অকল ৰেপিড'ই মাৰিম মানে। তো এতিয়া মই যাই আছোঁ হেৰিফালে, নতুন এয়াৰপৰ্টটো যি আছে তাতে ওচৰলৈকে যাই আছোঁ, চাই থাকক আপোনালোকে। তো গাইছ তেতিয়াৰ পৰা এনেই বকি বকি আহিছোঁ, মানে কেমেৰাটো লগাই থৈ দিছোঁ কিন্তু কেমেৰা অনে কৰা নাই। মানে এতিয়া পলকবাৰী পালোৱে আৰু এতিয়া মানে নতুন এই এয়াৰপৰ্টৰ ফালে যাওঁ। এয়াৰপৰ্টটো ইয়াৰ পৰা বহুত দূৰ, আপোনাৰ 10 কিলোমিটাৰ নে 11 কিলোমিটাৰ হ'ব, কথা নাই। সেইকাৰণে এই যিটো ভাড়া লৈ আহিলোঁ মিৰ্জাক লাগি, সেই কাষ্টমাৰটোৰ পৰা অলপ পইচা বেছিকৈ লৈছোঁ। মানে ভাড়াটো মানে অফলাইন কেইটকা দিব লাগিব, এনেইতো আপোনাৰ ৰেপিড' এপছততো আপোনাৰ হেৰি দেখায় 200 টকা দেখায়। তো মই সেইকাৰণে কৈছোঁ যে 400 টকা দিব লাগিব। মানে মই জানো ইয়াৰ পৰা যাওঁতে ভাড়া নাপাওঁ। এতিয়া যদি এয়াৰপৰ্ট যাই আছোঁ, এয়াৰপৰ্টৰ পৰাতো কি গাৰেণ্টি তাৰ পৰা যে ভাড়া পাম বুলি, ভাড়া নাপাবও পাৰোঁ না। নাপালে সেই জালুকবাৰী মানকলৈকে খালী গাড়ী যাব লাগিব, সেইকাৰণে ভাড়াটো এইফালে আহিলে মানে অলপ বেছিকৈ লোৱা যায়। আৰু গাইছ এনেকুৱা বতৰ কৰি থাকিলে ভাড়া কেনেকৈ মাৰিম, মানে চলাত দিগদাৰ হৈ গৈছে। আৰু মানে এনেকুৱা বৰষুণ চৰষুণ দি থাকিলে ভাড়া চাড়া মাৰিব নোৱাৰি। তাৰপিছত আৰু এইফালে মানে এতিয়া এটা ফিক্স চেলাৰী এটা হোৱা কাম এটা হ'লে ভাল আছিল। এতিয়া লগৰ এজনে ফোন কৰিছে আজি, মানে আপোনাৰ এই কোম্পানী এটাত বোলে চিকিউৰিটি ইনচাৰ্জৰ পোষ্ট এটা খালী আছে। মোক সুধিছে সি ফোন কৰি পেলাই যে কাম কৰিবি নেকি। তাত মই ক'লো যে কৰিম। এতিয়া মানে পিছবেলা মাতিছে মানে অফিচলৈকে, তাকে যাই কিনে কথা বতৰা পাতি আৰু মানে দৰমহা আপোনাৰ 22,000 টকা দিব, 12 ঘণ্টা ডিউটি। হ'লেও বেয়া নহয়, মানে চিকিউৰিটি গাৰ্ড হ'লে অলপ বেলেগ আৰু মানে অলপ ডিউটিটো বেলেগ, আৰু ইনচাৰ্জৰ ডিউটিটো অলপ বেলেগ। মানে ইনচাৰ্জৰটো বেলেগ নাই না, বহি কিনে লেখা পঢ়া কাম শিকিয়ে থাকে অলপ। তো এতিয়া যাই লওঁ এয়াৰপৰ্টক লাগি, যাই কিনে যদি কিবা অলপ টাইম ৰখিম বাৰু, যদি কিবা ভাড়া চাড়া পাওঁ লৈ পেলাই যাম আৰু। তো গাইছ আহি পালোঁ নতুন এয়াৰপৰ্টটো, এইটো পিছফালে দেখা পাব, এইটো হৈছে এয়াৰপৰ্ট। ইয়াতে এতিয়া ৰখো, অলপ টাইম ভাড়া লাগে নেকি চাওঁ। ইয়াতে বাৰু পটককৈ অহাৰ লগে লগে ভাড়া নালাগে, কিন্তু অলপ টাইম ৰখিব লাগিব আৰু ইয়াতে, কিন্তু লাগলি ভাল ভাড়াই লাগিব আৰু। ঠিক আছে বাৰু, ভাড়া লাগলি দেখাই আছোঁ মই। এই গাইছ নালাগে দিয়ে আৰু এয়াৰপৰ্টৰ ভাড়া, মানে এয়াৰপৰ্টৰ ভাড়া চাড়া মাৰিব ইচ্ছা নোহোৱা হৈ গৈছে আৰু। তো কি কৰিবি, হেৰি এই গোটেই দিনটো গ'ল। এতিয়া এই টাইম চাব পাৰে কেইটা বাজিল, এই দিছা 5:09 হৈ গ'ল, কিন্তু এতিয়ালৈকে ভাড়া ৰখি আছোঁ, ভাড়া লগা নাই। এনেকৈ হ'লে আৰু কেনেকৈ এয়াৰপৰ্টৰ ভাড়া মাৰিবি। এইফালে নাহে, নৰখিলেও কথা নাই, যদি এতিয়া নৰখি পেলাই গুচি গ'লোঁ হয়, এইখিনিতে মানে 700-800 মান টকা হ'লেও, 700-800 নহয় বেছি মাৰিব পাৰিলোঁ হয়। কাৰণ ৰাতিপুৱা আজি এইফালে অফলাইন ভাড়াটো মোটা ভাড়া মাৰিলোঁ না, 1000 মান পাৰ হ'লে। কিন্তু মেনকেজকৈ ইয়াতে ৰখি কিনে মানে 12 বাজে দিছোঁ আৰু। এয়াৰপৰ্টৰ অৱস্থা ভাড়াই নাই গাইছ, কি কৰিবি। বতৰো ভাল কৰিছিল আজি, কিন্তু ইয়াতে বৰ বেয়াকৈ ফাঁচি গ'লোঁ না। এতিয়া আৰু ইয়াৰ পৰা যাই থাকোঁ আৰু জালুকবাৰীত দেখি যাই থকাৰ ক'ৰবাত যদি লাগে ভাড়া লৈ যাম, আৰু নালাগিলে আৰু ডাইৰেক্ট জালুকবাৰীত লৈ গুচি যাম আৰু। তো গাইছ আজি যি ভাড়া মাৰিছোঁ আপোনালোকক দেখা পালে মাথা নষ্ট হৈ যাব। আপোনালোকক দেখাই আছোঁ চাব,
মানে ৰেপিড' মাৰা দিন ধৰি আজিলৈকে মানে ইমান ভাড়া মাৰি পোৱাই নাই মই। আজি মানে চবতকৈ হায়েষ্ট আৰু নাযাওঁ, ভাড়া এটা লাগছে এতিয়া লাগলি কি হ'ব আৰু এতিয়া ঘৰতে যাওঁ, সেইফালে গ'লে আকৌ বৰষুণ চৰষুণ দি দিব, এই য'ত লাগি যাব বাদ দিয়ে আৰু নামাৰো। মানে কি হৈছে আজি এনেকুৱা ভাড়া মাৰিছোঁ, আজিলৈকে মানে ৰেপিডত কাম কৰা দিন ধৰি আজিলৈকে সিমান ভাড়া মাৰি পোৱা নাই। আপোনালোকক ভাড়াটো দেখাই আছোঁ, এই কিমান এইটো হেৰি চাওক, দেখছ না এনেকুৱা চিষ্টেম আৰু মানে সেইটো নহয় গাইজ, ভাড়াটো আপোনালোকক বাৰু অলপ এনে ক'লোঁ, মানে অনলাইনত সেইটো ভাড়া, কিন্তু হেৰি আজি অফলাইন ভাড়া দুটা মাৰিলোঁ। এটাটো গমেই পায় আপোনাৰ, আৰু এটা মানে আপোনাৰ হেৰি কৰিলোঁ, কি বুলি কয় এই ধাৰাপুৰৰ পৰাই আপোনাৰ সেইটো আপি লৈ গ'লোঁ পল্টন বজাৰ। সেই ভাড়াটো আপোনাৰ 300 টকা লৈছে। 300 টকা ল'লে আপোনাৰ অনলাইন আপোনাৰ আজি 700 টকা অফলাইন ভাড়া মাৰিছোঁ, আৰু বাকী এখনকে অনলাইনত 115 টকা। তো আজি আৰু বেছি ভাড়া নামাৰোঁ আৰু, কিন্তু মানে কি আজি অফলাইন ভাড়াকেইটা নাপালে কিন্তু আজি অৱস্থা বেয়া আছিল, মানে এইটো পইচা লৈ পেলাই যাব লাগিলে। সেইকাৰণে এতিয়া আৰু হ'ল, আজি যাই থাকোঁ ঘূৰি। মানে আপোনালোকেতো চিধা ৰাস্তাতে যাব লাগিছিল, আপোনালোকে এইফালে নামি আহিলে না। এতিয়া আপুনি এফালেদি ঘূৰি গ'লে আপুনি আকৌ এই জালুকবাৰীয়ে পাব। এই কৰিব পাৰে নাই অকণমান চাই লওক আপোনালোকে, মানে এইফালেদি আপুনি ঘূৰি গ'লে আকৌ বহুত জেগা ঘূৰি আহিব লাগে। এইটো ৰাস্তাতে যাব লাগিব। তো গাইজ এই গাড়ীখন যাব বোলে মঙলদৈত, কিন্তু সিহঁতে যাব লাগিছিল ওপৰেদি। সিহঁতে এই আপোনাৰ শদিলাপুৰৰ ৰাস্তাটোতো তলেদি নামি আহিছে, আকৌ এইফালেদি আকৌ পাৰ হৈ গ'লে আকৌ এক পাক ঘূৰি আহিব লাগিব না। সেইকাৰণে আৰু এখনকে অলপ বেক কৰি পেলাই গেলি কথা নাই, গুচি যাব পাৰিব। কেতিয়াবা হৈ যায় বাৰু, ভুল হৈ যায়, আমাৰো কেতিয়াবা হৈ যায়, বেলেগ ৰাস্তাত যাব লাগে, বেলেগ ৰাস্তাত সোমাই যাওঁ। তো গাইজ আজি আৰু ভিডিঅ'টো এখিনিতে আছিল, মানে আজি আৰু হেৰি নকৰোঁ, বেলেগ ভাড়া চাড়া নামাৰোঁ। মানে আজি এই এয়াৰপৰ্টত বস্তুটো অৱস্থা বেয়া হৈ গৈছে গাইজ।